নমস্কাৰ পুনৰ এটি মোৰ মিনি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দুদিন হ'ল মই ভিডিঅ' নাই দিয়া কাৰণ মোৰ চকুৰ অলপ প্ৰব্লেম হৈছে। আগৰ ভিডিঅ'ৰে অলপমান ক্লিপ আছিলে মোৰ, তাকে দি দিম। মানে মোৰ হালধীয়া কাপোৰ দুযোৰ ক'ৰ পৰা আনিছিলোঁ, মোৰ তাতে কিমান কষ্ট আছিল আপোনালোক তাকে অলপমান দেখাই দিম। তাৰপিছত মই আবেলি গ'লোঁ টেনিং ষ্ট'ৰৰ পৰা কাপোৰ আনিলোঁ। তাৰপিছত ৰাতিয়ে হ'লে আহি আছিলোঁ 7টা বাজিল। চকুটো অলপ বেছিকৈ প্ৰব্লেমৰ কাৰণে ফাৰ্মাচীত সোমাই কিনে ঔষধখিনি লৈ আহিলোঁ। তাৰপিছতে ৰাতি আহি কিনে চকুত ঔষধ লগাই ভাত পানী খাই ধুনীয়াকৈ কাপোৰযোৰত মই ফেব্ৰিকখিনি কৰি আছিলোঁ। এযোৰ হ'ল মোৰ কটন কাপোৰ আৰু মোৰ চিল্কযোৰ আগতে আপোনালোকক দেখাইছোঁ মই কেনেকৈ কৰিছিলোঁ। চিল্কৰ যোৰত দেখাইছিলোঁ আপোনালোকক চিল্কৰ। তাৰপিছতে সেইদিন আৰু মই ভিডিঅ' নবনালোঁ। দুদিন পিছত মই কাপোৰ দুযোৰ এনেকৈ ধুনীয়াকৈ ৰ'দত শুকা দি কিনে ৰ'দত শুকাই দিব লাগে কাপোৰ দুযোৰ। তাৰপিছত শুকা দি কিনে মই ধুনীয়াকৈ থৈ দিলোঁ। তাৰপিছতে আৰু এদিন পিছতে মই কাপোৰ দুযোৰত লেছ লগাবলৈ গ'লোঁ। লেছটো লগাবই লাগিব, লেছ লগালে ইয়াত ধুনীয়া চাইনটো আহি যাব। তাৰপিছতে মই ৰাতি 11টা বজাত লাগি মই লেছ লগাই আছোঁ। 11:30 বজাত দুযোৰ কাপোৰতে মই লেছ লগালোঁ। লেছ লগা মোৰ কমপ্লিট হ'লে। আজি আকৌ মই ভিডিঅ' নবনালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ এই দুযোৰ কাপোৰ দুযোৰ মোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব। আজি আৰু ভাত পানী খালোঁ, তাৰপিছত শুলোঁ। আজিলৈ বাই বাই, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।